ইফালে বহুত শ্বপিং আৰু মিঠাই চিঠাই আছে দিবলৈ কাৰণে নতুন ঘৰলৈ বুলি Let's get started কৈ দিয়া বিয়াৰ আগত যে মই ভবাই নাছিলোঁ ইমানখিনি ৰিচুৱেলছ থাকে বুলি সেইবাবে আমি দুয়ো আজি ৰাতিপুৱাই ঘৰৰ পৰা ওলালোঁ আমাৰ ফেমিলি মেম্বাৰ্ছৰ ঘৰত ফুৰোগে বুলি কাৰণ ৰাখি থ'লে থাকিয়ে যায় এতিয়া 8-9 মাহ হ'ল আমি আজিলৈকে ফুৰিবলৈ তেনেকৈ যোৱা নাই ওলাই মেলি ভাবিলোঁ যে বা মানে পেহীহঁতৰ ঘৰ একবাৰ ফুৰি আহোঁ নহ'লে কথাষাৰ থাকি যায় নহয়নে জিয়া হয় এইটো প্ৰিন্স হয় কিমান দিনৰ মূৰত পাইছো ন এইটো আমাৰ সুজনিবাৰ শাহুৱেকৰ ৰুম হয় কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওক বহুত ক্ৰিয়েটিভিটি হয় বহুত ক্ৰিয়েটিভিটি আছে নিজে বনাইছে ৱালৰ যিখিনি আছে ন এইবোৰ চব নিজে বনাইছে আমি আজি টোটেল 4 ঘৰ মানুহ ফুৰিম বুলিকৈ হাতত লৈ আহিছোঁ গন্তিত কাৰণ ইমান সম্ভৱ নহয় ন 4 ঘৰতে ভাত খাবতো নোৱাৰি সেইবাবে মই বাহঁতক ক'লোঁ যে ভাত পানী একো ব্যৱস্থা কৰিব নালাগে চাহ একাপ খোৱালি হ'ব ধুনীয়াকৈ তেনেকৈ তেহেঁতি মান ৰাখিলে চাহ একাপ খাই আমি বাকী কামলৈ আগবাঢ়িলোঁ পইচা দিলেনো কোনে বেয়া পায় মই পিছে বিৰাটেই ভাল পালোঁ কাৰণ কামত আহিব ন লগতে গিফ্টছো পাইছোঁ আৰু কি লাগে বাকী আমি আগলৈ আগবাঢ়ো ব'লক সকলোৱে নিয়ম নীতি মেইন নে ফুডিং মেইন ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক ভালকে দেই নিয়ম নীতি জাগাত ফুডিঙৰ জাগাত ইছ ভিডিঅ'টো ন পেহিহঁতে দেখিলে এইবাৰ ৰাইট কওকতো খোৱা কথা পাতি আছে বুলি মোৰ নিচিনা একেই হ'ল পাভা আপোনালোকে ডিয়াৰ কলেজ চিনি পায়নে সেইখিনিলৈকে গৈছিলোঁ আজি আমি পেহীঘৰ তাতে পিছে আমাৰ পেহীহঁতে জীৱ জন্তু পোহা বহুত চখ ৰাখে সেইবাবে 3টাকৈ কুকুৰ আছে এইয়া চৰাই দুটা চাওকচোন কিমান কিউট দেখিবলৈ কাৰণে পেহী সুধিলোঁ ক'ৰ পৰা আনিছে কৈছে যে বোলে বোকাখাটত এখন পেট শ্বপ আছে তাৰ পৰা আনিছিলোঁ পিছে মই পেট শ্বপখন দেখিছোঁ তাত আপোনালোকে একুৰিয়ামৰ কাৰণে মাছো পাব যদি আনিব বিচাৰে আনিব পাৰে তাৰ পৰাই বাকী কথা পাছত পাতি থাকিম এতিয়া পিছে খোৱাত লাগিব লাগে খাতে যাওঁ পেহী ঘৰত খালোঁ দৈ চিৰা চাহ মিঠাই বিস্কুট ভুজিয়া এগালমান দিছে এতিয়া বাই বাই কৰিব লাগে ন মেট্ৰিকৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা থাকিল আমাৰ 2 নম্বৰ শিকাৰটো হ'ল 3 নম্বৰ শিকাৰ ক'ত 2 নম্বৰ 3 নম্বৰ শিকাৰ নহয় 2 নম্বৰ শিকাৰ এইটো 3 নম্বৰ শিকাৰ কৰি পেলাই গৈহে আছো এতিয়া যাম আমি বা ঘৰলৈ এতিয়া যাম বা ঘৰলৈ তাই ছোৱালীজনী তুলনি বিয়া হ'ল তাৰো খবৰ লোৱা হ'ব আৰু লগতে পেহীকো লৈ ল'লোঁ লগত খোৱা ধান্দা দেখিছেনে বাৰু কি যে কম আৰু গৈ মেলি ষ্টিঙৰ বটলটো দেখিবলৈহে পালে এয়া থপিয়া থপি লাগিলে হিয়ালৰ বাকী এজনী আমাৰ মুমু যাৰ শান্তি বিয়া হৈছিলে চকুটো মুদি দে চাওঁ বেয়া মেকআপ দিছে দেখোন মেকআপ মেন কোন হয় অ মেকআপ গাৰ্ড আই নো গাহৰি পৰিত লাগিলে কণ্টেক্ট কৰিব গাহৰি পোৱালি নিমেই নিম নেকি অহা মাহত নিম খালি ভাবিছোঁ পইচাটো নাই অলপ সৰু হৈ আছে ধাৰে দিয়ে নেকি আই গুগু ইউ আৰ সো বিউটিফুল নহয় মেইন এইটো ঘাইটো নহয় বগাটো নহয় এইটো চা তই কাটি চাই মিলি গৈছে আমাৰ বাহঁতৰ বহুত গাহৰি পোৱালি জন্ম দিছে সেইবাবে মই 2টা আনিম বুলি ভাবিছোঁ বাকী আমি খোৱালে ঢাপলি মেলো ব'লক আমাক আজি পুৰি চব্জি আৰু পনীৰ চব্জি খোৱালে বাকী মই শাহুৱেক আৰু শহুৰেকক মান ধৰিলোঁ ভিনদেউ নাই দে পকাটো টোপোলা Our next destination will be লৰাঙৰ জেঠাই ঘৰ খুব আজি খাই ফুৰি একদম পেট টাইট হৈ গৈছে ভাগৰ লাগিছে আৰু নোৱাৰি হাই কৰি দিয়ক বনাইছা তুমি মই এয়া চোৱা কি বনাইছো এয়া ভাজি বন্ধাকবি আলু বেঙেনাই ভাজি কৰিছো এয়া খৰলি অকণ বনাইছো মচুৰ দাইল চচুৰ দাইল দি এনেকৈ হেৰি কৰি এয়া আচাৰ নেমু টেঙা বগৰী আচাৰ জলফাই এয়া লোকেল চিকেন এয়া চোৱা লোকেল চিকেন বা ৰেডি কৰি থৈছে জলে সজাই থৈছো বাহ বেলেগ আৰু এয়া লোকেল চিকেন তাৰপিছত আৰু এয়া আৰু ইজনী একদম ভোচা দিবলৈ মন যায় এয়া থৈ দিছো অকণমান আৰু এয়া হেৰি কৰি এয়া চোৱাচোন মলাই হেৰি কৰি থৈছো এয়া মিঠাই থৈছো এয়া ৰসগোল্লা থৈছো পিঠা কৰিবলৈ এয়া সজাই থৈ দিছো বা বৰ বেলেগ খানা হৈছে আজি দেখোন এয়া তুমি খাই ল'বা
এতিয়া আমি খাম আপোনালোকে চাব হেৰি দিয়াই নাই আৰু ফুৰিবলৈ গ'লে এনেকৈ শুশ্ৰূষা পালে ইমান ভাল লাগে নহয় মনটো। বাকী ভাতকেইটা বিৰাট টেষ্টি আছিল। বহুত দুইটাকে আশীৰ্বাদ দিছোঁ আৰু মোৰ জীৱন সুখ হওক আৰু ভালে কুশলে থাকক আৰু দুইটা হ'ব দিয়া এয়া জেঠাই ঘৰলৈ আহিলো আৰু ধুনীয়াকে ভাত সাজ খোৱালে, চকলেট পালো। তুমি কিবা এটা চাৰ্ট পালা ন? আমি যাওঁ দেই। যাবা আকৌ আহিবা এদিন দেই এদিন থকাকে অ'কে বাই বাই। আমাৰ ফুৰি হৈ গ'ল, এতিয়া আৰু ঘৰলৈ ৰবানা। তাৰ ভোট কি ঘৰত নামিবি নেকি? ঘৰত নমাই থৈ এই বস্তাটো পেলাই থৈ আমি ঘৰত যাম। দিনটো কাৰ্যসূচী আজি ইয়াতে সমাপ্ত কৰিল। বাকী ভিডিঅ'টো ইমানলৈকে আছিলে। ভাল লাগিলে লাইক কৰি দিব। টিল দেন বাই।